Hi guys, welcome back to my YouTube channel Dipali handwork to guys. আজি আপোনালোকৰ মাজত ধুনীয়াকৈ জোগান কাপোৰৰ কালেকশ্যন লৈ আহিছোঁ তো দেখো আপোনালোকে চাওক আৰু যদি ভাল লাগিছে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো ইয়া হৈছে বুৱা এখন ধুনীয়া চাদৰ আপোনালোকক খুলি মিলি দেখুৱাম এতিয়া আৰু এইযোৰ হৈছে ধুনীয়া একদম বিশেষ কথা সুধিবলৈ ওলাইছোঁ তো ইয়াত মই গুঠুনি গাঠি দিলে ভাল লাগিব নে এইটো দহি গাঠিলে ভাল লাগিব আপোনালোকে কমেন্ট বক্সত প্লিজ জনাবচোন এতিয়া মই আপোনালোকক খুলি মিলি দেখুৱাই আছো ফুলকেইটা ইমান ধুনীয়া আৰু এইযোৰ মই কিনি লৈছো তো আপোনালোকে বেছি দাম নহয় ললে ল'ব পাৰিব মাত্ৰ 1300 টকা আৰু এইখন যে চাদৰ আছে এইখন 350 টকা আৰু যে এইযোৰ মেখলা চাদৰ আছে এইযোৰ মাত্ৰ 200 টকা আৰু এই যে মেখেলাবোৰ আছে হোলসেলৰ পৰা আনিছো এইখন 100 টকা এইখন 100 টকা আপোনাক এটা খুলি মিলি দেখুৱাই আছো সব গাইস ফুলবোৰ কিমান ধুনীয়া মাত্ৰ 100 টকা ইয়াৰ দাম গাটো এনেকুৱা লাইটটো অফ হৈ গৈ আছে কেলেবা এইখন মেখেলা সব কিমান ধুনীয়া ফুল ইয়াৰ দাম হৈছে মাত্ৰ 100 টকা আৰু এইযোৰৰ দাম হৈছে মাত্ৰ 200 টকা আপোনালোকে এনেকৈ বগাত বুই ল'ব পাৰিব বহুত বেছি ভাল লাগিব সেই কাৰণে দেখুৱালো মই কাপোৰযোৰ ইয়া পটিটো সব কিমান ধুনীয়া লাগিছে এনেকৈ আপোনালোকে ল'ব পাৰিব আৰু খুলি নিদেখাও খুলি দেখুৱাই আছো চাব চাদৰখন মানে গাটো এনেকৈ দিছে বহুত বেছি ভাল লাগিছে আৰু দেখুৱাই আছো আৰু চাইড এইযোৰ মেখেলা চাদৰ এইযোৰৰ দাম 1300 আছিল এইযোৰা ফুল কেইদিনমান লোৱা লাইটটো অফ হৈ গৈ আছে কিলে 1300 টকা এনেকৈ গুঠুনিবোৰ গাটি আনিছো আৰু ফুলটো এনেকুৱা ধুনীয়া আৰু চাও আপোনালোকে ভালে লাগিছে ন আৰু ইয়াৰ মেখলাখন একেই মেখলাখন খুলি নেদেখুৱা ব্লাউজৰ ডিজাইনটো দেখুৱাই আছো এইটো আক সাইড ব্লাউজৰ ডিজাইনটো আপোনালোকে এনেকৈ বনাই ল'ব পাৰিব ইয়াত ফুল লগাই দিছে আৰু পিছৰ পিঠিখন দেখাই আছো বহুত ধুনীয়া আৰু ইয়া সব বুটাম খুৱাই দিছে এনেকৈ এইখিনি কাটিছে আৰু পিঠিখন গোল কিন্তু কি ডিজাইন কৰে মই নাজানো কিন্তু ভাল লাগিছে মোৰ আৰু হাতখন এইখিনিমান দীঘল কৰি দিছে অকণমান দীঘল কৰি দিছে আৰু ইয়াত পাইপিং খুৱাই দিছে ভাল লাগিছে দে বহুত একদম আপোনালোকৰ ওচৰৰ পৰা দেখিলে হয়তো বুজি পালেহেঁতেন আৰু নেক্সটৰ দেখুৱাই আছো লাষ্ট এইযোৰ সব কিমান ধুনীয়া একদম কমফৰ্টেবল ইয়া সব উলটি আছে দেখুৱাই আছো দেই এইযোৰ সব খুলি মেলি দেখুৱাইছো একেবাৰে চাওক না ইমান বহুত বেছি ফুল আছে এইখন মেখেলাখন হয় আৰু এইখন আপোনাৰ চাদৰখন একে ৰঙা পটি লগাইছে ইমানখিনি খুলি মিলি থাকিব বেয়াও লাগে কাপোৰবোৰ জাপিবলৈ বেয়া দিগদাৰ যিহেতু মই বহুত ব্যস্ততাত থাকো এইকাৰণে ইয়া আৰু বাকিখিনি নেদেখালে বহুত ধুনীয়া হয় দাম মাত্ৰ 1300 টকা আৰু এইখন লাষ্ট চাদৰখন দেখুৱাই আছো দে এইখন লাষ্ট চাদৰখন এইখনত দহি নাই এইখন গঠিব লাগিব চাওক না ফুলটো কিমান ধুনীয়া কমফৰ্টেবল লাগিছে চাওক বহুত বেছি ধুনীয়া আপোনালোকে ল'লে ল'ব পাৰিব 350 ইয়াৰ দাম তো ডিটিডিসি চেণ্টাৰেৰে পঠাব পাৰি চাগে তো যদি কাৰোবাক লাগে কমেন্ট কৰিব তাত পঠাই দিব মই চেষ্টা কৰিম চাম ট্ৰাই কৰি যদি পাৰে দি দিব পাৰিম মাত্ৰ 350 টকা এইযোৰা 1300 আৰু এইযোৰা 200 আৰু ইয়াৰ মেখেলাবোৰ 100 আৰু এইযোৰা 1300 আছিলে কিন্তু বৰ্তমান মাৰ্কেটত সেইটো পোৱা নাযায় কিন্তু একেবিধ এভেইলেবল আছে মই গৈছো প্লিজ লাইক comment share and subscribe bye bye guys bye bye next video পুনৰবাৰ লগ পাম আজিলৈকে ইমানতে সামৰিলো bye bye